গুড ইভিনিং সকলোকে। এয়া দেখিছেনে আজি দেউতাই ইমান ধুনীয়া ধুনীয়া মাছ মাৰি লৈ আহিছে, কিন্তু ঘৰত খোৱা নহয় যিহেতু আমাৰ ঘৰত মানে শাওণ মাহ মানা হৈছে, সেইকাৰণে এইফালে পাত চাত লৈ আহিছে মাছখিনি বিক্ৰী কৰিবৰ কাৰণে। তাৰপাছত মই গধূলি পালোঁগৈ খুৰা ঘৰত। এইফালে খুৰা পকৰি বনাবৰ কাৰণে ৰেডি কৰি লৈছে, আৰু এয়া খুৰী আৰু ভণ্টি মিলি পুচকা ভাজিব লৈ লৈছে। তাৰপাছত ভাজা মানে চাই আছে ভাইটিয়ে, দেখিছেনে? তাৰ ভাবিছে চাগে কেতিয়া হ'ব, কেতিয়া খাব পাম। আৰু ময়ো কম নহয়, ময়ো এইফালে ছাইডৰ ফালে থিয় হৈ মানে চাই আছোঁ। আৰু এইফালে সৰু আইতাও আহি পৰিল। তাৰপাছত বাকীখিনি আছিলে এয়া খুৰাই ভাজি দিছে। তাৰপাছত আহিলে আমাৰ শিৱানন্দ। এয়া দেখিছেনে, তাইক মই বলবম বলবম বুলি জোকাইছোঁ, কিন্তু মই পাছতহে ন'টিছ কৰিছোঁ এইফালে মোৰো টি চাৰ্ট অৰেঞ্জ, তাৰো টি চাৰ্ট অৰেঞ্জ, তো দুয়োজনে হৈ গ'লোঁ বলবম। তাৰপাছত এইফালে দেখিছেনে পুচকাখিনি ভাজা হৈ গ'ল। তাৰপাছত এইফালে তেতেলী লৈ লৈছে খুৰীয়ে, আৰু শুকান জলকীয়া এয়া তেতেলী পানী বনাই লৈছে পুচকাৰ কাৰণে। আৰু এইফালে ভণ্টিয়ে পূৰা কামত বিজি, পিঁয়াজ জলকীয়া কাটি লৈছে। তাৰপাছত এয়া খুৰা নিজৰ মানে পকৰিখিনি বনাই লৈছে। তাৰপাছত এইফালে আলুখিনি বইল কৰা হৈছিলে, এতিয়া বাকলি গুচোৱা হৈছে। আৰু এইফালে মই দুটা জলকীয়া অলপ নিমখ লৈ লৈছোঁ, যিহেতু নিৰামিষ ভোজী প্ৰাণী হৈ আছোঁ শাওণ মাহ কাৰণে। আৰু এইফালে ভণ্টিও মানে নিজৰখিনি বনাই লৈছে, আৰু এইফালে মোৰ মানে নিজৰখিনি আলুখিনি পিটিকা কৰি লৈছোঁ। তাৰপাছত এইফালে পুচকা ৰেডি কৰি মেলি এতিয়া খাম, আৰু কেতিয়া খাওঁ লাগি আছে। বহুত দিনৰ পৰা মন আছিল যে পুচকা খাম, কিন্তু বজাৰ যোৱাই হোৱা নাছিল তেনেকৈ। আৰু এইফালে খাই লৈছোঁ। বহুত দিনৰ পিছত খোৱাৰ কাৰণে ইমান টেষ্টি লাগিছে নেকি। এনেওতো ছোৱালীবিলাকৰ পুচকা বুলি ক'লে বহুত ফেভৰেট নহয় জানো, মোৰতো বহুত বেছি ফেভৰেট। আৰু এইফালে ভণ্টিয়ে ভাইটিহঁতক বনাই দি দিছে, আৰু নিজেও খাই লৈছে। মই তলত বহি আছিলোঁ, কিন্তু সৰু আইতা গুচি গৈছিলে, সেইকাৰণে ওপৰত আহি পৰিলোঁ। আৰু ওপৰত বহিব একদম আৰামছে খাই আছোঁ, আৰু ইমান ভাল লাগিছে। আৰু এইফালে প'চো দি লৈছোঁ, আৰু ভাইটিয়ে মোক চাই তাইও দিব শিকিলে। আৰু এয়া দেখিছেনে, হাতে পাতে সকলোৱে কৰা হ'ল যে, সেইকাৰণে জল্দিও হৈ গ'ল, আৰু খাওঁতেও বেছি সময় নালাগিলে। তো মিনি ব্লগটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আকৌ লগ পাম অন্য এটা মিনি ব্লগলৈ। আজিলৈ আহিছোঁ, বাই।